Hi guys, welcome to my channel Rogu Mixer. আজি মই বনাব লৈছোঁ চিলি চিকেন। এয়া পেষ্ট আৰু লগত কেপচিকাম জ্বালা আৰু এফালে চিকেনটোতো আছে। এতিয়া মছলা মই পিচি লৈছোঁ। বাকীবোৰ বিলাহীও দিছোঁ, দুটা টমেটো আৰু ইয়াত তেল দিছোঁ। ইয়াত এতিয়া মাংসটি বহাই দিম। তো গৰম হৈ আছে ইয়াততো এতিয়া মই মাংসটো দি দিম। মাংসটো অৱশ্যে মই আগে দি দিম ইয়াত, বাকীবোৰ আৰু মই পিছে পিছে দিম। মাংস ইয়াত বহাই দিলোঁ। কেতিয়াবা কাৰোবাৰ অসুবিধা হ'ব পাৰে দিয়ক, মই নিজে কৰি আছোঁ, মানে কোনো হেৰি চোৱা নাই আৰু। ইয়াত এতিয়া মই মাংসটো লৰাই দিম। ইয়াত মাংসটো মই হেৰি কৰিলোঁ। এইবাৰ মই ইয়াত পেষ্টখিনি দি দিম। দুটা পেষ্ট মই কাটি লৈছোঁ, ডাঙৰ ডাঙৰ পেষ্ট দি দিলোঁ। অকণমান ভাজি ল'ম, লৈ থৈ তাৰ ঠিক কেপচিকাম দি দিম। অলপ দেখাই আছে বাৰু। ইয়াত মই পেষ্টটো ভাজি ল'লোঁ। এতিয়া মই জলকীয়া সানি দিম। দি দিলোঁ মই গোটাইবোৰ আৰু যিকেইটামান আছে দি দিওঁ। এতিয়া আৰু এনেকৈ লাৰিব লাগিব। ধুনীয়াক নিমখ হালধি দি দিম একেলগে, চাই হওক বাৰু। মই ইয়াত নিমখটো দি দিলোঁ, 2 চামুচ দি দিলোঁ মোৰ জোখমতে, আৰু আপোনালোকে নিজ জোখমতে দি দিব। লাৰি থাকিব লাগিব বাৰু। ইয়াত মই এতিয়া মছলাটো ইয়াত এড কৰি দিম, মছলাটো দি দিম। পেষ্টটো দি দিলোঁ, লগতে ইয়াৰ লগত আৰু মই বাকী বস্তু জিৰা গুড়ি দিম, অকণমান জিৰা গুড়ি দি দিলোঁ। লগতে আৰু অকণমান ৰেড চিলি দিম বাৰু, আৰু গৰম মছলা, গোটা গৰম মছলা মই বটি আছোঁ, সেইটো দিম বাৰু। বেলেগ আৰু একো মছলা নিদিওঁ, আপোনালোকে তেনেকৈ দি দিব। সেইটো সিজা নাই, বস্তুটো সিজি লওক ভালকৈ। এই জলকীয়াৰ গুড়ি দিলোঁ অকণমান। ধুনীয়া টেষ্টি কিন্তু খাবলৈ, বা খাই চাবচোন তেনেকৈ চিকেন। ইয়াত পানী দিম, পানী এড কৰিম, অকণমান উতলিব দিম আৰু অকণমান উতলিব লাগিব, সিজিব লাগিব ন। হৈ যাব, বেছি পানী নালাগে। এখন থপথপে আকৌ হ'ব লাগিবতো, উতলিব লাগিব। বাকী আৰু আপোনালোকক দেখাম মই পিছত। দেখছি না ৰাইজ, কি ভকভকে ওলাইছে, মজা লাগব কিন্তু। অলপ খোৱা যাব লাগব, এতিয়া সিজিব লাগব। ইয়াৰ বাকী এটা কথা কওঁ, চিলি চিকেন বনালে ইয়াত আলু দিব নালাগে। আলু নিদিলেও হয়, আলু মই দিয়া নাই অৱশ্যে। ইয়াত হেৰিটোৱে হৈ যায় না, চিলিটো দিলে আৰু আলু দিয়াৰ দৰকাৰ নাই আৰু। এনেকৈ আপোনালোকে বনাই চাব, খুব টেষ্টি হয়। গৰম মছলাটো মই দি দিছোঁ, গোটা গৰম মছলাটো মই বটি দিছোঁ, এইটো আপোনালোকক দেখাও নাই বাৰু। হৈ গ'ল আৰু এতিয়া আৰু মই গেছটো নুমাই দিম আৰু। বেছি সৰহকৈ দিব নালাগে, জোৰালে এনেও গোটা হৈ যাব বস্তুটো। চাই লওক আপোনালোকে কি ধুনীয়াকৈ বস্তুটো হেৰি হৈ গৈছে। এতিয়া এনেকৈ আৰু পৰিৱেশন কৰিলে হ'ল আৰু, আপোনালোকক দেখাই দি আছোঁ বাৰু। এইয়া ধুনীয়া, টেষ্টিটো কিন্তু ধুনীয়া হৈছে। মই আমাৰ ভতিজা ছোৱালী মনোৱা চাখিব দিছিলোঁ,
কৈছে আৰু মই ওচৰৰ পৰা দেখাইছোঁ আপোনালোকক। এয়াই হৈছে চিলি চিকেন। এনেকৈ আৰু জ্বালাটো সিঁচিছে, কিন্তু সেই আৰু অকণমান গলি যোৱা নাই, হ'লেও কিন্তু ধুনীয়া ৰখাবলৈ। দিয়ক আৰু আজিলৈ আৰু বাই আৰু দেখালোঁ, বাকী খাইটো নেদেখাওঁ দিয়ক আৰু। কেনেকুৱা হৈছে মুনু চিলি চিকেন? বঢ়িয়া লাগে। তামান টেষ্টি হৈছে। ইয়াত কওক, তামান টেষ্টি হৈছে। তোমাৰ দেখাই দে দে।